হেল্ল' বন্ধুসকল, স্মাৰ্ট অসম ইউটিউব চেনেললৈ আপোনালোকক জনাইছোঁ স্বাগতম। আপোনালোকে জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো আপোনালোকে এক্টিভ কৰিলেনে? যদিহে কৰা নাই আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকক মই দেখুৱাম যে আপোনালোকে জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো কেনেকৈ এক্টিভ কৰিব। এইটো বস্তু দেখুৱাৰ আগতে আপোনালোকক মই এটা কথা ক'বলৈ লৈছোঁ যে আপোনালোকে জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো এক্টিভ কৰিলে আপোনালোকে কি বেনিফিট পায় সেইটো আপোনালোকক মই ক'বলৈ লৈছোঁ। যে জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো আপোনালোকে এক্টিভ কৰাৰ লগে লগে আপোনালোকে জিঅ' মিউজিক, জিঅ' টিভি এইবিলাক সকলো ধৰণৰ যিবিলাক নেকি জিঅ'ৰ এপ্লিকেশ্যন আছে সেইবিলাক আপোনালোকে ইউজ কৰিব পাৰিব। আৰু যদিহে আপোনালোকে জিঅ' প্ৰাইমটো এক্টিভ কৰা নাই তেতিয়াহ'লে আপোনালোকে এইবিলাক ইউজ কৰিব নোৱাৰিব। আপোনালোকে মাই জিঅ' এপটোত যাই পেলাই আপোনালোকে এইটো এক্টিভ কৰি ল'ব পাৰিব। চ' তাৰ আগতে আপোনালোকে মই ক'বলৈ লৈছোঁ যে আপোনালোকে প্ৰথমতে যাই পেলাই যদিহে এক্টিভ কৰা নাই জিঅ' প্ৰাইমটো তেতিয়াহ'লে আপোনালোকে যাই পেলাই প্ৰথমতে জিঅ' টিভিটো অ'পেন কৰি পেলাই চাই লওক যে আপোনালোকৰ জিঅ' টিভিটো চলি আছে নে চলা নাই। যদিহে চলা নাই আপোনালোকে এই ভিডিঅ'টো চাওক। মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে আপোনালোকে জিঅ' প্ৰাইমটো কেনেকৈ এক্টিভ কৰিব। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে মাই জিঅ' এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি ল'ব। তাৰপিছত বাকীখিনি আপোনালোকে মই যেনেকৈ কওঁ আপোনালোকে ফ'ল' কৰিব, আপোনালোকে এইটো এক্টিভ কৰিব পাৰিব। চ' বলক।